নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিলোঁ। বহুত দিনৰ পৰা ভিডিঅ' দিম বুলি কৈ দিব পৰা নাছিলোঁ, আৰু কিছু কামৰ ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ, কৰিব পৰা নাছিলোঁ। আৰু আগলৈ যিমানখিনি পাওঁ চেষ্টা কৰি গৈ থাকিম, কণ্টিনিউ যাতে ভিডিঅ' দিব পাৰোঁ। কণ্টিনিউ নোৱাৰিলেও সপ্তাহত অন্ততঃ 2টা হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এইকেইদিন ঘৰৰ কামৰ বহুত ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, একেবাৰে চৰি। কি হ'ল হে ডিম্বেশ্বৰ ব্লগ, ইমান দিনৰ মূৰত যে ভিডিঅ' বনাইছ, তই ক'ৰ পৰা টকিলিবি? নাই এইটো কাম নাই আৰু, নহ'ব আৰু তই এনেকৈ। তেতিয়াহ'লে কেনেকৈ বনাই? তই বেছি যাওঁ আৰু নেক্সট টাইম আমনি নকৰিবি, বনাই ল'বলৈ ভালদৰে ভিডিঅ'। আজি বহুত দিনৰ মূৰত উলিয়ালোঁ এইটো ছেটআপটো। বহুত দিন এনেকৈ সামৰি থৈছিলোঁ, তাৰপৰা আজি অলপমান এনেই কিবা এটা গুণগুণাই চাওঁ, আকৌ ছেটআপ কৰিম নতুনকৈ। বহুত দিন ধৰি এনেকৈ সুমিয়াই থৈছিলোঁ, আৰু মই বিশেষকৈ গান গোৱা মানুহ নহয় বাৰু, ইমান ডাঙৰ ছিংগাৰো নহয়, গানো তেনেকৈ গাব নোৱাৰোঁ। আৰু এইটো নিপেন দায়েও কোৱাৰ কাৰণে লৈ থোৱা হ'ল আৰু ছেটআপটো। তো ফটাফট ষ্টাৰ্ট কৰি দিওঁ ছেটআপটো। আৰু সৰু সুৰাকৈ এটা ৰেকৰ্ডিং কৰি পথাৰলৈ বুলি ওলালোঁ কঠীয়া সাঁচিবলৈ। ভিডিঅ'টো শেষত দি দিম বাৰু গানটো, কিন্তু বৰ ভাল এটা গান গাব নোৱাৰোঁ, নাহাঁহিব কিন্তু। এনেই এটা ৰেকৰ্ডিং কৰিলোঁ, বহুত দিন ধৰি পৰি আছিলে তেনেকৈ। আৰু এয়া মনালিছা পিছে পিছে আহি আছে, তাই বলৈ পোৱা নাই টিংকেইটা। দেউতাই আগত হেঁচি আছে, আগুৱাই আহি পেলাই কঠীয়া হেঁচি আছে, আৰু মই পিছে পিছে আহি আছোঁ। মোৰ পিছত আহি আছে মনালিছা। বৰ বেছিকৈ খেতি কৰিবলৈ ইমান মাটি নাই, টাকো টুকুৰাকৈ এনেকৈ কৰা হয়, আৰু বছৰটো যেনে তেনে চলি যায় আৰু। এয়া আমাৰ এইটো এতিয়াহে পাইছে। লালু কি বন্ধুসকল, আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আৰু আহি আছে ভাল ভাল ভিডিঅ' আগৰলৈ, চাই থাকিব আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই। মুগ্ধ হিয়া মোৰ
কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগনি জ্বলাই তেজী মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰৈ মাথো চাই বুকুতে যে জুই বিয়পাই তেজী মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰৈ মাথো চাই